বহু অপেক্ষাৰ অন্তত অৱশেষত ঘোষণা হ'ল 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। 2019 বৰ্ষৰ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব এই পৰীক্ষা। 2019 বৰ্ষৰ 11 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষাসমূহ। লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ মুঠ 780টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। 11 ডিচেম্বৰ মঙলবাৰ শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই, সচিব কমলজ্যোতি গগৈ, পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা শিক্ষা সংসদে। 2019 বৰ্ষৰ চৰকাৰী বন্ধৰ কাৰ্যসূচী প্ৰকাশ পালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সম্পূৰ্ণ ৰুটিন। 2019 বৰ্ষৰ 20 মাৰ্চলৈ চলিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। এইবাৰ 55টা পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হ্ৰাস কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। বৰ্ষত অনুষ্ঠিত হৈছিল 835টা পৰীক্ষা কেন্দ্ৰত আৰু এইবাৰ অনুষ্ঠিত হ'ব 780টা পৰীক্ষা কেন্দ্ৰত। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে জনোৱা মতে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আগতীয়াকৈ ঘোষণা কৰা হ'ব। প্ৰথমবাৰৰ বাবে এইবাৰ পৰীক্ষা কেন্দ্ৰত জামাৰ ব্যৱহাৰ কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। নিৰ্দিষ্ট সংখ্যক স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত এই জামাৰ ব্যৱহাৰ কৰিব। জামাৰ যন্ত্ৰ অন কৰি দিয়াৰ লগে লগে পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালৰ এক নিৰ্দিষ্ট এলেকাৰ সকলো ধৰণৰ মোবাইল নেটৱৰ্ক আৰু ৰিমট কণ্ট্ৰল ব্যৱস্থা বিকল হৈ পৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।